আমি ক'ত আহিছোঁ এতিয়া কি হৈছে এইটো লিলেন আমাৰ ৰামপুৰত ৰাজগড়ত হৈছে আপোনালোককো অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোক সকলোৱে চাই থাকক ভালদৰে এফালে চাওক চাংঘৰ বনাই থৈছে ইমান ধুনীয়াকৈ ইয়াতে এওঁলোকে পুৰাং আপিন নেকি সেনেকৈ বনাইছে আৰু ইফালে শাক পাচলি কুটি আছে আৰু আপোনালোকক মই অকণমান দেখুৱাইছোঁ ইয়াতে বিহু নৃত্যও হৈ আছে এওঁলোকৰ